হাই ফ্ৰেণ্ড, মই যোৱা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে মই সেইটো ৰুমত কি আছে চাওকচোন। আজি সেইটো ৰুমত কি আছে আপোনালোকক দেখাওঁ। এইটো মোৰ হৈছে ট্ৰেইনিং চেণ্টাৰ আৰু ইয়াতে মই ট্ৰেইনিং কৰোঁ কাটিঙৰ, আৰু বহুতজনে শিকি আছে। মই তেওঁলোকৰ লগতো আপোনালোকক চিনাকি কৰাই দিম। আৰু এটা মেচিন ৰাখি থৈছোঁ, এনেকৈ ইয়াতে বহিব পাৰে মোৰ 6জনীয়ে বহিব পাৰে। আৰু এইখন কি জানেনে? দেখি হয়তো ক'লে গম পাইছে এইখন কি। তো কালি ইয়াতে কৰি পেলালোঁ। আৰু এইকেইটাতো জানেই সকলোৱে এই বস্তু। তো মই আপোনালোকক কৈছিলোঁ মই অলপ কিবা কিবি কৰি থাকোঁ। তো কালি মোৰ লগৰ এজনীক মাতি আনি পেলাই এইটো কাম কৰি দিলোঁ। মানে এইটো কাম মোৰ নতুন লুক এটা আহিছে, আপোনালোকক দেখাম। কেনে লাগিছে বাৰু আপোনালোক ক'ব। আজি বহুত গৰম, বহুত ৰ'দ বাহিৰত। তো আহোঁতেতো গম পাইছে মই ভিডিঅ' কৰি আহিছোঁ। তো এইখিনিয়ে এনেকৈ ইয়াত মই ট্ৰেইনিং কৰি আছোঁ আৰু এনেকৈ ব্যস্ততাৰে দিনবোৰ পাৰ কৰি আছোঁ। আজি ছানডে, তো আজি মোৰ ষ্টুডেণ্ট নাই। আজি মই এতিয়া দোকানত কাম কৰিম। তো এতিয়া মই কামত লাগোঁ। চাই থাকিব মোৰ ভিডিঅ'বিলাক আপোনালোকে। এয়া আমি চাটনিটো বনাবলৈ কি লাগে সেইটো লৈ লৈছোঁ। আমাক লাগিব মাছ। মই ডাঙৰ মাছ লৈছোঁ। এনেকৈ মাছ 2 পিচ লৈ লৈছোঁ। অকণমান খাৰ লৈছোঁ। কলৰ বাকলিৰ হয় এইটো, বহুত উপকাৰী। আৰু লগতে লৈছোঁ পিঁয়াজ, জলকীয়া আপোনালোকে সোৱাদ অনুযায়ী দিব পাৰে, যিমান খাব মন কৰে। আৰু লাগিব আদা, নহৰু, মিঠাতেল আৰু নিমখটো আমি সোৱাদ অনুযায়ী দি দিম, কাৰণ মাছ ভাজোঁতে আমি নিমখ দি দিছোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ মাছটো ধুনীয়াকৈ কাঁইটবিলাক গুচাই ল'ব লাগিব। এয়া চাওক, মই ধুনীয়াকৈ কাঁইটখিনি গুচাই লৈছোঁ। ডাঙৰ মাছ হ'লে অলপ ভাল হয়। যিকোনো মাছতে খাব পাৰি এইটো চাটনি, কিন্তু ডাঙৰ মাছত অলপ বেছি ভাল হয়। কাঁইটটো নাথাকে সেইকাৰণে, কাঁইটটো কম থাকে সেইকাৰণে। আৰু খাৰটো আপোনালোকে চাই ল'ব, বেছি ডাঠ হ'লে বহুত দিব নালাগে। মোৰ খাৰটো পাতল আছিল সেইকাৰণে অকণমান বেছিকৈ দিছোঁ। এনেকৈ গোটেইখিনি বস্তু মই মিক্সিৰ বাতিত দি দিম। আদাটো আপোনালোকে দি দিব পাৰে যিমান ইচ্ছা কৰে, এইটো কোনো কথা নাই। পিঁয়াজ বহুত দিব নালাগে। নহৰু দি দিছোঁ, সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। সেইটো চাই ল'ব নিমখৰ পৰিমাণটো। আৰু মিঠাতেলখিনিও মই ইয়াতে দি দিছোঁ। এতিয়া আমি এইখিনি ধুনীয়াকৈ বটি ল'ম। এয়া চাওক, ধুনীয়া হৈছে। এনেকৈ মই মিক্সিত মাৰি লৈছোঁ। আৰু এইটো ৰেচিপি অতি সহজ আৰু খাবলৈ বহুত টেষ্টি। আপোনালোকেতো মাছ খায়ে থাকে, এদিন এনেকৈ খাই চাবচোন। যিসকলে খাইছে তেওঁলোকেতো জানেই কিমান টেষ্টি হয়। আৰু যিসকলে খোৱা নাই, এনেকৈ এবাৰ খাই ল'ব আৰু মোক কমেণ্টত জনাই দিব কেনেকুৱা পালে খাই। আৰু বহুত টেষ্টি। তো দেখিছে, দেখিবলৈ ধুনীয়া হৈছে। এইটো মাছৰ ৰেচিপি বহুত টেষ্টি হয়, আপোনালোকেও এদিন খাই চাব। আৰু মোৰ খুবেই প্ৰিয় হয়, বহুত সহজ হয় বনাবলৈ। আপোনালোকে খাব আৰু কেনেকুৱা লাগে মোৰ কমেণ্টত জনাই দিব। আৰু যদি খাই ভাল লাগিছে, ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে এটা মোক লাইক কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।